ৰাতিপুৱাই বৰদোৱা বুলি ওলালোঁ, গামোচা ধুতি লৈ ল'লোঁ। ব'লকচোন চাম কি আছে কি নাই আপোনালোকক দেখাম। শংকৰদেৱৰ জন্মস্থান চাবলৈ যাম আজি বৰদোৱাত। আজি কি আছে আপোনালোকক দেখাম। নতুনকৈ ঘৰ বনাইছে চৰকাৰে, 22 কোটি টকা দিছে। ঘৰটো চাওঁ, তেল চেল ভৰাই লৈছোঁ ধুনীয়াকৈ। আমি ৰাতিপুৱা চাহ খাই আহিছোঁ। ব'লক আহকচোন, ব'লক গৈ থাকোঁ। সেউজীয়া পৰিৱেশ মাজে মাজে গৈ আছোঁ। আপোনালোকে আহিলে দোকানত সোমাব, কিনিব পাৰিব আপোনালোকে। ইয়াত বিভিন্ন কাপোৰ কিনিব লগা বেগ আছে, চাব আহিব। এৰিয়াটো দোকানেই হ'ব, ভাল লাগিব পিছত। ফাইনেলি আমি ধুতি গামোচা পিন্ধি ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। ব'লক আজি এৰিয়াটো আপোনালোকক চাৰিওফালে দেখাম। কি চাওক, পৰিৱেশ ধুনীয়া, আহিব সকলোৱে চাব পাৰিব। আহকচোন, আমি এতিয়া মেইন গেটৰ বাহিৰৰ পৰা আৰম্ভ। চাওক এৰিয়াটো চাওক। আমি এতিয়া চাকি বন্তি লৈ লওঁ। চাকি বন্তি লৈ ল'লোঁ আমি। এইটো মেইন গেট। আহকচোন।
জুবিন দা দেখো